এতিয়া UPPL BPF যদিও বড়ো ৰাজনীতি বড়ো জাতিৰ ৰাজনীতি বুলি কৈ আছে তেওঁলোকৰ এজেন্ডাত কোনো বড়োৰ এজেন্ডা নাই दिनैनि गुबै टपिकआनो जाहैबाय जोंहा आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमारी सारा BPF जों लोगोसे UPPL नि फारसे गोबां बाथ्रा बुंलांदों स' नोंथांमोना बे भिडिअनि गेजेरजों गासैखौ फुल आपडेट नुलांनो मोनगोन जोंहा बिस्वजित दैमारी सारा लाइभ फैनानै गोबां बाथ्रा बुंलांदों आरो मोनसे गोजोनथाव बाथ्रा रायजोफोर जों रायजो राजाफोरनि थाखाय बिस्वजित दैमारी सारा मोनसे गोजोनथावना बाथ्रा बुंदों स' नोंथांमोना खोनासंलांबानो जाबाय लोगोसे नोंथांमोना जोबजासे नायलांबा थारैनो बुजिगोन बिस्वजित दैमारी सारा मा बुंखो जों रायजो राजाफोरनि फारसे लोगोसे BPF आरो UPPL नि बागै गोबां बाथ्रा बुंलांदों स' नोंथांमोना खोनासंलांबानो जाबाय जे फैबाय थानाय बिटिआर BTC इलेक्शननि जे BPF आरो UPPL नि थासारिया गोबां गरम जानानै दं नङा होनबा बिसोर मोननै दोलोनि गेजेराव बेखौ लानानै जोंहा बिस्वजित दैमारी सारा गोबां बाथ्रा बुंलांदों अब्ला रायजोफोर नोंथांमोना नायलांबानो जाबाय बिस्वजित दैमारी सारा मा बुंखो आङो स्क्रिनाव होबाय মানে মই মাত্ৰ ৰাজনীতি ব্যক্তি হিচাপে নামটো চলি থাকিলে ভাল তো মই তাৰ কাৰণে ধন্যবাদ জনাইছো যিসকলে মোৰ কথাও ভাবিছে নহয় চোৱা মানে এটা তো নিৰ্বাচন ইয়াত প্ৰত্যেকজন ৰাজনীতিক মানে ব্যক্তিয়ে মানে সবে মানে ভালদৰে নিজৰ ভাল হোৱাটোই বিচাৰে যিকোনো ৰাজনীতিক দলৰ কাৰণে এটোই গুৰুত্বপূৰ্ণ সময় কাৰণ ৰাজনীতি কিয় কৰা হয় ৰাজনীতি সেই কাৰণে কৰা হয় যে এটা দেশ বা ৰাজ্য বা আজি কাউন্সিল এই কাউন্সিলৰ মানে পৰিচালনা কৰাৰ কৰ্তৃত্বটো যাতে পাব পাৰে আৰু এটো পাব লাগিলে নিৰ্বাচনত জয়যুক্ত হ'ব লাগিব ৰাজ্যৰ পৰা ভোট পাব লাগিব গতিকে কাৰণে ভাৰতীয় জনতা পাৰ্টি দল অন্য ৰাজনীতিক দলৰ নিচিনাকৈ BTC নিৰ্বাচনত সক্ৰিয়ভাৱে এতিয়া লাগি গৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘূৰি আছে আৰু এটোৰ কাৰণে চৰ্চালৈ আহিছে বাকি ৰাজ্যৰ ওপৰত নিৰ্ভৰ যে ৰাজ্যে কোনটো ৰাজনীতিক দলক পছন্দ কৰে আৰু কিহৰ কাৰণে পছন্দ কৰিব সবৰে নিজৰ নিজৰ এটা মিছন ভিজন মানে এইবিলাক আছে গতিকে এটোৰ ওপৰত নিৰ্ভৰ মোৰ ক্ষেত্ৰত কি আজিৰ দিনটোত যেহেতু BTC এলেকাত মানে ময়ে এটা উচ্চ মানে পদবীত মানে থাকি ফালে কাম কৰি আছে এজন অধ্যক্ষ হিচাপে গতিকে বিজেপি হিচাপে চালে ফেজটো মোৰটো মানে আগতে থাকে কাৰণে চৰ্চাটো হৈ থাকে কিন্তু তেনেকুৱা নহয় যে ৰাজনীতিত সবে সম্ভৱ যেতিয়াই সময়টো আহিব আৰু তেনেকুৱা সিচুৱেচন যদি আহি যায় বিজেপিৰো তেতিয়া মই ভাবো তাত নেতৃত্ব দিয়াৰ মানুহৰ অভাৱ নাথাকে খাজো হোৱা নোহোৱাৰ কোনো কথাই নাই আজি 25 বছৰ মই মানে ৰাজনীতিত আছো আৰু একেৰাহে মই কাম কৰি আহি আছো আৰু কাউন্সিলৰ কামটো মই কাউন্সিল জন্ম দিয়াৰ পৰাই লাগি আছে মানে তাত লাগি আছো আজি নিৰ্বাচন যেটো কি কয় তাত অনুষ্ঠিত হ'ব পৰা পৰ্যায় আনাৰ ক্ষেত্ৰত মই নিজে আছিলো মানে BTC চুক্তিটো ৰূপায়ণ কৰি ফালে এটো স্থাপনা কৰিছিলো বৰ্তমান সময়লৈকে মই এটোৰ লগত জড়িত বিভিন্ন সময় বিভিন্ন কামবিলাক কৰি আছো গতিকে ৰাজনৈতিকভাৱে মই আজি অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছো গতিকে পাৰ্টিয়ে ডিসাইড কৰিব পাৰ্টিৰ কামান্তটো আমি পাৰ্টিৰ কাম কৰা হিচাপে কেতিয়াও নই কৰিব নোৱাৰো কাৰণ পাৰ্টিয়ে যি সিদ্ধান্ত না মই ভাবো নিশ্চয়কৈ কাৰণ সোৱা আন্দোলনটো অলপ সুকিয়া আছিল যে BTC অঞ্চলৰ বিভিন্ন সমস্যাক লৈ আৰু বড়সকলৰ নিজৰ মানে যেটো জাতীয় কিছুমান বিষয় আছিল ভাষা কলা সংস্কৃতি লৈ ফালে গতিকে তাক কেনেকৈ মানে ৰক্ষণাবেক্ষণ দিব পাৰে আৰু হিটো কেনেকৈ আপোনাৰ প্ৰচাৰ বহুল প্ৰচাৰ কৰিব পাৰে নিজৰ পৰিচয় কেনেকৈ দাঙি ধৰিব পাৰে হেতৰ কাৰণে সংগ্ৰাম আছিল আৰু সেই সংগ্ৰামটো আপোনাৰ 2003 চনতে BTC হোৱাৰ পিছত চৰকাৰে সেইখিনি যাতে BTC অঞ্চলত কৰি ল'ব পাৰে তাৰ কাৰণে BTC ৰাজ্যক মানে 6 শিডিউলত এই এলেকাটো অন্তৰ্ভুক্ত কৰি ফলে কৰ্তৃত্ব প্ৰদান কৰিলে যে তাত মানে যি মানুহ আছে জনগণ আছে তেলকে নিজাববীয়াকৈ BTC উন্নয়নৰ যিকোনো সিদ্ধান্ত তেলকে ল'ব পাৰে 40টা বিভাগ তাত দিয়া হৈছিল আৰু 40টা বিভাগত যি আঁচনি নলকে লয় তেলকৰ নিজৰ কৰ্তৃত্ব আৰু যেনেকৈ কাম কৰি লয় এই বিভাগবিলাকৰ ক্ষেত্ৰত গতিকে হেতু দিয়াৰ পিছত এটা ৰাজনীতি প্ৰক্ৰিয়াৰে এই কামবিলাক কৰি ল'ব লাগিব তাৰ পিছত বিভিন্ন মানে কথা আহি গ'ল তেলেঙ্গানা গঠন হোৱাৰ পিছত আকৌ নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত আন্দোলন হল আৰু হেতু লৈ আহি 2020 চনত আকৌ নতুন চুক্তি হৈ গ'ল যাক বিটিআৰ চুক্তি বুলি জনা যায় এতিয়া আৰু এই চুক্তিৰ ক্ষেত্ৰত তাত আৰু কিছুমান এডিশনাল মানে আপোনাৰ কি কয় কিছুমান
সংলগ্ন কৰা হয় বিষয়বিলাক তাত যাতে আৰু BTCৰ পৰা BTR হোৱাৰ পিছত মানুহৰ আশা আকাংক্ষাটো পূৰণ কৰিব পাৰে এতিয়া সেই কামবোৰ কৰিব লাগিলে সেইটো ৰাজনৈতিক মানে প্ৰক্ৰিয়াৰ দ্বাৰাহে হ'ব গতিকে ৰাজনৈতিক প্ৰক্ৰিয়াৰ দ্বাৰা হ'লে তাত ৰাজনৈতিকভাৱে ভূমিকা মই হিতৰ কাৰণে কৈছো ৰাজনীতিৰ কোনো জাতি নাথাকে এতিয়া UPPL BPF যদিও বড় ৰাজনীতি বড় জাতিৰ ৰাজনীতি বুলি কৈ আছে তেওঁলোকৰ এজেন্ডাত কোনো বড়ৰ এজেন্ডা নাই কোৱা নহয় আমাৰ মানে নেতাখিনিও কৈ আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেও কৈ আছে যে BTCত কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে বিজেপি নহয় আৰু BTCৰ একমাত্ৰ উন্নয়ন হোৱাটোই বিচাৰে আৰু BTCত এই কাৰণে মানে কাৰো লগত সংগ দিয়া নাই যাতে মানে তাত এটা মানে যেটো মানুহৰ আশা আকাংক্ষা মানে হেবিলাকৰ ক্ষেত্ৰত মানে আপোনাৰ অসুবিধা আহি নপৰে যে তাত BPF বা UPPL ৰাইজে যাক চইচ কৰে মাজত BJP আছে এটা BJP যিমানে সিট নাথাকক BPF UPPL মিলিলে চৰকাৰ হৈ যায় গতিকে ৰাইজেও যদি বিচাৰে যে BPF UPPL এক হৈ চৰকাৰ চলাও গতিকে মই ভাবো ইলেকশ্যনৰ পিছতে তেওঁলোকে চৰকাৰ চলাব এই ক্ষেত্ৰটো ওপেন মানে ইয়াতো কোনো মানে কি কয় লোকধাগৰ কোনো কথা নাই BPF বা UPPL যদি কাকবা সহায় লাগে তেতিয়াতো BJP যিখিনি সিট জিকিব এইখিনি সহায় BJPয়ে কৰিব এই কিন্তু মুকলিকৈ কোৱাই হৈছে কিন্তু মই ভাবো যদি BTC অঞ্চলৰ ৰাইজে BPF আৰু UPPLকে যদি নিজৰ অত্যন্ত মানে ঘৰুৱা পাৰ্টি বুলি যদি ভাবে তেওঁলোকে হ'ব লাগে বুলি কয় মই ভাবো BJP কোনো প্ৰয়োজন নোহোৱাকৈও তেওঁলোকে UPPL BPFে চৰকাৰটো কৰি ল'ব পাৰিব মানে সেইটো দেখিলেতো নালাগে কিন্তু তথাপি মই ভাবো ৰাজনীতিকত সব সম্ভৱ হয় আৰু মাত্ৰ এটা সদিচ্ছাটো সবৰে থাকিব লাগিব ৰাজনীতি বহুত জটিল হয় কাৰণ এটা পাৱাৰৰ ক্ষেত্ৰ পাৱাৰ জট থাকে তাত ভগাই খোৱাৰ কথা আহি নপৰে মানে পাৱাৰটো পালে মানুহে ভগাই ল'ব নোখোজে গতিকে তাত যদি অকণমান মানে এৰা ধৰা কৰিলৈ যদি মিলিব পাৰে মই ভাবো আজি যেটো আপিল কৰি আছে নিখিল বড়ো ছাত্ৰ সন্থাই বা BPF UPPL মানে যিবিলাক কথা কৈ আছে এলা নহোৱাৰ কোনো কথা নাই হ'ব পাৰে কিন্তু তাৰ কাৰণে ত্যাগ স্বীকাৰ কৰিব নহয় তেনেকুৱা নহয় আমাৰ পৰাটো স্পষ্টতে আমাৰ পৰা কোনো আপত্তি নাই ডেফিনেটলি এতিয়া বৰ্তমান সময়তো UPPL আৰু মানে BJPৰ মাজত যদিও এলায়েন্সটো হৈ আছে তথাপিও এছেম্বলি ফ্লৰত মানে BPFৰ বিধায়কসকলক একেলগে লৈ লৈছে গ্ৰাউণ্ডত তেওঁলোকৰ নিমিলাৰ কাৰণে এলায়েন্সটো গ্ৰাউণ্ডলৈকে কৰিব পৰা নাই UPPL BPF নিমিলাৰ কাৰণে কিন্তু ষ্টেটৰ ৰাজনীতিত বিধানসভাৰ মানে মজিয়াত মানে BPFকো সামৰি লোৱা হৈছে BPF একেলগে থাকিছে আৰু যিমানখিনি উন্নয়ন কৰিবৰ কাৰণে মানে বিধায়ক হিচাপে BJPৰ বিধায়কসকলক সুযোগ সুবিধা দিছে ইমানখিনি अब्ला मानव गेदेर रायजो राजा आरो लोगो नोंथांमोना थारैनो नुखाबाय जोंहा बिस्वजित दैमारी सारा मा बाथ्रा बुंलांखो नङा होनब्ला रायजोफोर दा नोंथांमोना फारसेनिफ्राय नुखाबाय खोनाखाबाय बुजिखाबाय दा नोंथांमोना बिनि बेलायाव मा कमेन्ट खालामहरो नोंथांमोना कमेन्टनि गेजेरजों फोरमायहरबानो जाबाय जे नोंथांमोननि कमेन्टखौ फरायनानै जों बयबो रायजो राजाफ्रा आखाइ थुमा लानानै फैबाय थानाय BTR BTC इलेक्शनाव जों सोरनो भटखौ होनांगौ बेखौ जों डिसाइड खालामनो हायो रायजोफोर जे सोरनि कमेन्टआ बांसिन सोर पार्टीनि कमेन्टआ बांसिन बेखौ लानानै जों रायजो राजाफ्रा बयबो फरायनानै जों फैबाय थानाय BTR BTC इलेक्शनाव जों भटखौ होनो हायो रायजोफोर अब्ला रायजोफोर आङो दिनैनि भिडिअखौ बेखिनियावनो फोजोबबाय भिडिअखौ मोजां मोनदोंब्ला लाइक लोगोसे चेनेलखौ मोजां मोनदोंब्ला साबस्क्राइब खालामनानै होबानो जाबाय